ধন্যবাদ জ্ঞাপন কৰিছোঁ আসলতে ধন্যবাদ ও কৃতজ্ঞতা গীতুমণি মেম এণ্ড চন্দনা মেধি মেম আসলতে শ্ৰেষ্ঠ শিক্ষক বুলি ক'লে শ্ৰেষ্ঠ শিক্ষক প্ৰত্যেকৰে দৃষ্টিত বেলেগ বেলেগ শ্ৰেষ্ঠ ছাত্ৰৰ সংজ্ঞাও বেলেগ শ্ৰেষ্ঠ শিক্ষকৰ সংজ্ঞাও বেলেগ মই কিন্তু এটা বস্তু আগৰ পৰাই মই এনেকুৱা এজন শিক্ষক হ'ব বিচাৰিছিলোঁ যেতিয়া মই ছাত্ৰ আছিলোঁ তেতিয়া মই কেনেকুৱা শিক্ষকজনক ভাল পাইছিলোঁ কেনেকুৱা শিক্ষকৰ ক্লাছটো কৰি ভাল পাইছিলোঁ কেনেকুৱা শিক্ষকজন মোৰ আপোন আছিল সেই শিক্ষকজন হ'বলৈ চেষ্টা কৰিছিলোঁ তাতকৈ ডাঙৰ কথা উপন্যাস জীৱনত বহুত পঢ়িছোঁ তাৰ ভিতৰত এখন মোৰ জীৱনৰ প্ৰিয় উপন্যাস আছিল শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কক লৈ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে আৰু বকুল ফুলৰ দৰে উপন্যাসখনত এখন বিদ্যালয়ৰ দুগৰাকী শিক্ষকক চৰিত্ৰ দেখুওৱা হৈছে বহুত চৰিত্ৰ আছে তাৰ ভিতৰত মহেন্দ্ৰ ছাৰ আৰু অনুভৱ ছাৰ দুটা চৰিত্ৰ আছিল আৰু দুয়োটা ছাৰেই কিন্তু স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ মংগল কামনা কৰিছিল কিন্তু মহেন্দ্ৰ ছাৰৰ ধাৰণাটো কোনোবা ঠাইত মোৰ পছন্দ নাছিল অনুভৱ ছাৰে যি ধৰণে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব বিচাৰিছিল স্কুললৈ নহা ছাত্ৰজনৰ ঘৰত গৈ যিদৰে মাতি আনিব বিচাৰিছিল মই সেই অনুভৱ ছাৰৰ আদৰ্শক ফলো কৰিব বিচাৰোঁ মহেন্দ্ৰ ছাৰ নিঃসন্দেহে এজন গণিতৰ ভাল মাষ্টৰ আছিল মহেন্দ্ৰ ছাৰে অসীমহঁতৰ জীৱনৰ উন্নয়নৰ বাবে বহুত চেষ্টা কৰিছিল কিন্তু মহেন্দ্ৰ ছাৰৰ যি শিক্ষাদানৰ পদ্ধতি সেয়া কিন্তু সকলো ছাত্ৰৰ বাবে কিন্তু সঠিক নাছিল যেন আজিৰ সময়ে কয় আৰু সেয়েহে সেই উপন্যাসখন মনে প্ৰাণে মোৰ ভিতৰত সোমাই গৈছিল আৰু মই ভাবিছিলোঁ যদি কেতিয়াবা শিক্ষকতা কৰোঁ অনুভৱ ছাৰৰ দৰেই কৰিম আৰু আজিৰ ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীক সেই উপন্যাসখন পঢ়ি চাবলৈ এবাৰ অনুৰোধ জনাওঁ কিয়নো সেইখন কেৱল আৰু কেৱল স্কুল শিক্ষক আৰু ছাত্ৰৰ এখন উপন্যাস যিখনে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ